20 ছেপ্টেম্বৰ 1942 চন। শোণিতপুৰ জিলাৰ কলাবাৰীৰ ফালৰ পৰা প্ৰায় 4,000 লোকৰ এক বিৰাট সমদল গহপুৰ থানা অভিমুখে আগবাঢ়িল। সেই বৰঙাবাৰীৰ দলটো থানা অভিমুখে আগবাঢ়িল। সকলোৰে আগত থাকিলো মই কনকলতা বৰুৱা। আহোম স্বৰ্গদেউ ৰাজসভাৰ দোলাকাষৰীয়া বৰুৱাৰ বংশধৰ মই। আমাৰ পূৰ্বপুৰুষে যিদৰে স্বৰ্গদেউক দোলাত ফুৰোতে স্বৰ্গদেউৰ হানি বিঘিনি নোহোৱাকৈ কাষে কাষে নিৰাপত্তা দি নিছিল, ঠিক সেইদৰে দুহাতেৰে আমাৰ বুকুৰ আপোন শিৰৰ মুকুট ত্ৰিৰংগ পতাকাখনি খামোচ মাৰি নিবলৈ ধৰিলো। চাৰিওফালে গঞা ৰাইজৰ আহ্বানে আকাশ বতাহ কঁপাই তুলিছিল। সেইদিনা বৰঙাবাৰীৰ সমূহ ডেকা গাভৰু জাকে জাকি আহি বিভিন্ন দলত বিভক্ত হৈ গহপুৰ থানা অভিমুখে যাত্ৰা কৰিলে। বৰঙাবাৰী জোনাৰাম ভূঞা, জিতেন বৰা, মীনাৰাম বৰুৱা, লক্ষ্মীকান্ত বৰা, থানেশ্বৰ মহন্ত, মাঘিৰাম বৰা, গিৰিধৰ বৰুৱা আৰু বাণেশ্বৰ হাজৰিকাৰ নেতৃত্বত বিভিন্ন দল প্ৰস্তুত হ'ল। মহিলাৰ সমদলটো কনকলতাৰ নেতৃত্বত আগবাঢ়ি গৈ থাকে। থোপা বৰৰ কংগ্ৰেছ দলৰ সন্মুখত ত্ৰিৰংগা পতাকালৈ আগবাঢ়ি আহিল মুকুন্দ কাকতি। তেখেতৰ বিষয়েও আমি ইয়াতে কৈ থোৱা উচিত হ'ব। সেইদিনা কনকলতাৰ পিছতেই ত্ৰিৰংগাৰ সন্মান ৰক্ষা কৰিবলৈ গৈ বুকুত পুলিচৰ গুলীপাতি লোৱাজন হ'ল মুকুন্দ কাকতিয়ে। জিলাৰ নলবাৰী অঞ্চলৰ বৰভাগ মৌজাৰ মুকুন্দ কাকতিয়ে বা শোণিতপুৰৰ গহপুৰ থানা পালেহি কিদৰে? মুকুন্দ কাকতি 6 দুৱাৰৰ যুৱক নাছিল। সুদূৰ কামৰূপৰ পৰা মুকুন্দ কাকতি আহিছিল ককায়েক শ্ৰী লোহিত কাকতিৰ দোকানৰ সহায়ক হবলৈ। লোহিত কাকতিয়ে কলংপুৰৰ ধোপা বৰত থকা ককায়েকৰ দোকানত থাকিছিলে। পিছে স্বাধীনতাৰ মন্ত্ৰ এই সকলোবোৰৰ পৰা তেওঁক আঁতৰাই আনিলে। বৰভাগৰ সোণকানী গাঁৱত জন্ম মুকুন্দৰ মাকৰ নাম আছিল দিনবালা আৰু পিতাকৰ নাম আছিল মধুৰাম। তেওঁ ইয়ালৈ আহি ৰাইজৰ লগতে শোভাযাত্ৰাত যোগদান কৰিলে। মোৰ অকণমান পিছতে আছিল মুকুন্দ। সুন্দৰ সুঠাম দেহৰ মুকুন্দক মই আগতে দেখা নাছিলো। আহি থাকোতেও মোৰ ঘৰলৈ মনত পৰিছিল। ককাইদেউহঁতে মোৰ বিয়াৰ গুণাগথা কৰি থকা দেখিছিলো। ককাইদেউতাই মোৰ বাবে দৰা এটা চাই বিভিন্নজনক খবৰ দিছিল। আয়ে মোৰ বিয়াৰ কাৰণে কিমান কি গোটাই থৈছে সেয়া মইহে জানো। গাঁৱৰ নামতিবোৰেও সিদিনা মোৰ লগৰ ছোৱালীৰ বিয়াত জোকাই জোৰা নামৰ জাউৰি তুলিছিল। ভনীজনীৰ কথাও এতিয়া দেখোন বাৰে বাৰে মনত পৰিছে। ৰাতিপুৱা ওলাই আহিবৰ পৰত তাই আৰু মই একেলগে একেখন থালৰ পৰাই খালো। কিন্তু এই সকলোবোৰৰ ওপৰত হ'ল মোৰ স্বদেশৰ আহ্বান। বিয়ানাম, ভনীজনীৰ উলাহ, মাৰ খমখমীয়া ৰিহাৰ কথা এতিয়া মোৰ কাণত নুসুমোৱা হৈ আহিছে। তাতকৈ জ্যোতি ককাইদেউৰ গীত আৰু ৰাভাদেউৰ কথাহে দেখোন এতিয়া তেজৰ শিৰাই শিৰাই ববলৈ আৰম্ভ কৰিছে। সঁচা, সেয়ে হয়তো জ্যোতিপ্ৰসাদে তেওঁৰ কবিতাত পিছত লিখিছে, হুংকাৰি উঠিল মুক্তি যুঁজাৰ ওলাই আহিল অসমী গাভৰু মৃত্যু বিজয় গাঁৱৰ জীয়ৰী দীপ্ত কনকলতা, লুইতৰ পাৰৰে ৰণৰংগিনী স্বদেশ মুক্তি প্ৰতা। গাঁৱৰ ছোৱালী শিল্পী কবিক তোৰ ত্যাগেৰে ছবি অকালি গান গোৱালি অশ্ৰুৰে তোৰ দেশ জননীৰ চৰণ ধোৱালি। মানৱীয় মহত্ব মৰ্যাদাৰে উদ্বুদ্ধ প্ৰতিদান নিৰপেক্ষ সেৱাব্ৰতৰে কল্যাণৰূপিণী হোৱা মুক্ত নাৰী জীৱনৰ প্ৰতীক ৰূপে জ্যোতিয়ে কনকলতাক নাটকৰ পাততো লিপিবদ্ধ কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু ই অসম্পূৰ্ণ হৈ ৰল। পিছে কনকলতাৰ প্ৰয়াস অসম্পূৰ্ণ নহল। 1947 চনৰ 15 আগষ্টৰ নিশা আমি স্বাধীনতাৰ কিৰণ দেখা পালো। এয়া আছিল এক সুদীৰ্ঘ পৰিক্ৰমাৰ ফল। আজি 20 ছেপ্টেম্বৰ যেন তাৰে এক অন্তিম কাৰ্যসূচী। কংগ্ৰেছ বেআইনী বুলি সেই সময়তে ঘোষণা হৈছিল। এনে
অৱস্থাত জিলাবোৰত একোজন ডিক্টেটৰ পাতি দিছিল। আমাৰ ডিক্টেটৰ আছিল জ্যোতিপ্ৰসাদ। আজি তেওঁৰ সিদ্ধান্ত মৰ্মী আমি আগবাঢ়িছো। আজি গহপুৰ, চতিয়া আৰু ঢেকীয়াজুলিত থকা থানাত পতাকা উত্তোলন হ'ব। তেজপুৰৰ কাছাৰীঘৰত 21 তাৰিখে পতাকা উত্তোলন কৰা হ'ব। তাৰ দায়িত্বত আছিল গহন চন্দ্ৰ গোস্বামী আৰু বিশ্বদেৱ শৰ্মা। এতিয়া কংগ্ৰেছ কৰ্মী এফালে শান্তি আৰু আনফালে মৃত্যু বাহিনীত বিভক্ত হৈ কামত আগবাঢ়িছে। আজিৰ পদক্ষেপ সফল হলে ব্ৰিটিছে লাজ পাব। ইতিমধ্যে ব্ৰিটিছ চৰকাৰে বিভিন্ন পন্থা অৱলম্বন কৰিলে। তেওঁলোকে কংগ্ৰেছৰ মাজত ভাঙোন উলিয়াবলৈ নেশ্যনেল ৱাৰ ফ্ৰণ্ট বুলি এটা সংগঠন খুলিলে আৰু এই সংগঠনটোৱে গাঁৱৰ চুকে কোণে থকা বিভেদকামী বিপক্ষৰ মানুহক হাত কৰিলে। অসম সেৱক নামৰ বাতৰি কাকত আছিল তেজপুৰৰ কংগ্ৰেছ কৰ্মীৰ মেৰুদণ্ড স্বৰূপ। সেইখনো বিভিন্ন কৌশলেৰে ব্ৰিটিছে বন্ধ কৰি পেলালে। তথাপিতো বা বাতৰি সঠিকভাৱে কৰ্মীয়ে পোৱাৰ ব্যৱস্থা কৰিলে। সকলোতে মৃত্যু বাহিনী গঠন হ'ল।